হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই একেবাৰে সহজ পদ্ধতিৰে জাতিলাওৰ তৰকাৰী এখন বনাইছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তৰকাৰীখন। আৰু চাওকচোন ভিডিঅ'টো শেষলৈকে আৰু জনাব কেনে পালে চাই। প্ৰথমতে মই জাতিলাওখিনি অকণমান নিমখ দি বইল কৰি লৈছিলোঁ প্ৰেছাৰ কুকাৰত। দুটামান চিটি মৰাই পিনে মই নমাই থৈছিলোঁ, ঠাণ্ডা হ'বলৈ দিছিলোঁ। আৰু দুটা বিলাহী পিউৰি বনাই লৈছিলোঁ মই। তাৰ পাছতে কেৰাহী এখন গৰম হ'বলৈ দি মিঠাতেল দি দিছোঁ। তাৰপাছতে সেই মিঠাতেলতে গৰম হৈ থকা মিঠাতেলতে মই আলু কেইটুকুৰামান দি দিছোঁ আৰু আলু কেইটুকুৰা মই আগতীয়াকৈ বইল কৰি লৈছিলোঁ। এতিয়া সেই তেলতে জিৰা কেইটামান এতিয়া কাটি থোৱা পিঁয়াজখিনি গৰম তেলত দি দিম। ৰঙচুৱা হোৱালৈকে। তাৰপিছতে মই পিচি লোৱা খুন্দি থোৱা ৰচুন আদা ইয়াত দি দিছোঁ আৰু দুটামান জলকীয়া। যদি আপোনালোকে জ্বলা বেছি খাই ভাল পায় তেনেহ'লে সৰহকৈ 3-4টামান জলকীয়া দি দিব পাৰিব। তাৰপাছতে ইয়াত এতিয়া মই হালধি 1 চামুচ দি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। আৰু এতিয়া মই ইয়াত জিৰা পাউডাৰ 1 চামুচ আৰু ধনিয়া পাউডাৰ 1 চামুচ দি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াত বিলাহী পিউৰিখিনি দি দিম আৰু ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ পৰা তেলটো ছেপাৰেট হৈ নাযায়। নহ'লে বিলাহী এটাৰ কেঁচা গোন্ধ ওলাই যায়, তেতিয়া খাবলৈ ইমান সোৱাদ নালাগে। গতিকে ইয়াৰ পৰা যেতিয়ালৈকে তেলটো ওলাই নাহে আৰু আলু দুডোখৰমান এনেকৈ ভাঙি দিলে ভালো লাগে খাই, থপথপীয়া ধৰণৰ হয় খাবলৈ। এতিয়া ইয়াত মই নিমখ দি দিছোঁ, যিহেতু বইল কৰি লওঁতে মই নিমখ অকণমান দিছোঁৱেই, গতিকে সোৱাদ অনুসৰি নিমখটো আপোনালোকে দি ল'ব। তাৰপিছতে যদি আপোনালোকে অকণমান জুলীয়াকৈ কৰিব বিচাৰে তেনেহ'লে গৰম পানী অকণমান দি দিব। এতিয়া মই ইয়াৰ ওপৰত কচুৰি মেথি দি দিছোঁ। এতিয়া প্ৰায় ৰেডি হৈ গৈছে তৰকাৰীখন জাতিলাওৰ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে শেষলৈকে। থেংক ইউ ছ' মাছ।